হেল্ল' বন্ধুসকল নমস্কাৰ। আজি অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো ধামাকা হ'ব লাগিছে, আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। আজি ভিডিঅ'টো অন্য এই পদ্ধতি ভিডিঅ' বনোৱা হৈছে, আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। এইটো দেখিছেনে আপোনালোকে বটল, এইটো দেখিছেনে আপোনালোকে বটল দেখিছেনে আপোনালোকে? আৰু ঘৰত আজি মিঠালী এটুপিও নাই, সেইবাবে আজি ওলাই আছোঁ ভেদাইলতা ঘৰৰ পৰা মিঠালী এটুপি আনোগৈ। আনোগৈ ওলাইছোঁ ভেদাইলতা ঘৰৰ পৰা মিঠালী এটুপি আনোগৈ বুলি ভাবিছোঁ। আৰু তাৰ ভিতৰত আকৌ বলে নে বা কি বুলি কয়, মিঠালী এটুপি দিয়ে বা নিদিয়ে। তেওঁ যাওঁ আৰু ভেদাইলতা ঘৰৰ মিঠালী এটুপি আনোগৈ। আপোনাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভেদাইলতা ঘৰৰ মিঠালী এটুপি আনোগৈ। গ'লে নহ'ব নহয়, আকৌ বলে নে বা কি বুলি কয়, মিঠালী দিয়ে বা নিদিয়ে। আপোনালোকে ভিডিঅ'টো চাইছেনে নাচাব? অকল মোবাইলটো খোলাৰ লগে লগে ভেদাইলতা বলেন আকৌ তেহেঁতৰ ভিডিঅ'বোৰ যে ওলাই থাকে, মোৰ মাথা গৰম হৈ যায়। কেতিয়াবা ভিডিঅ'টো চাবলৈ মন নোযোৱা হৈ যায়, এনেকুৱা মাথা গৰম হৈ যায়। অকল দুনিয়াত অকল তেহেঁতে খেতি কৰিছে নি? অন্য কি খেতি নাই কৰা নেকি? অন্য কি কাম নাই কৰা নেকি? তেহেঁতে কাম কৰি তেহেঁতে কাম কৰিছে নেকি? আৰু বেলেগ মানুহে কাম নাই কৰা নেকি? অকল যে ভিডিঅ'টো খোলাৰ লগে শাক ভাত খোৱা, সেই তেল এটুপিও নাই। আপোনালোকে তেল এটুপি নিবিহি। তেওঁলোকে অকল দুনিয়াত খেতি কৰিছে নেকি? আমি খেতি নাই কৰা নেকি? আমি কি কষ্ট কৰি নাখাওঁ নেকি? আমাৰ মাইকীবোৰে কষ্ট নকৰে, আনৰ মাইকীবোৰে কষ্ট নকৰে নেকি? অকল ভেদাইলতা কষ্ট কৰে নেকি? আপোনালোকে ভাবিছে না অকল ভেদাইলতা কষ্ট কৰে নেকি? ভিডিঅ'টো খোলাৰ লগে লগে ভিডিঅ'টো অ'পেন কৰাৰ লগে ফেচবুক অ'পেন কৰাৰ লগে অকল তাইৰ কথা, হেৰিৰ কথা, তেহেঁতৰ কথা, ভাত খালোঁ শাক খালোঁ, অকল সেইবোৰ ভিডিঅ'কে দি থাকিব যে, আৰু অন্য ভিডিঅ' দিব নোৱাৰে নেকি? আচলতে আপোনালোকে গম পায় নাপায়, নতুন ধনীবোৰ লেভেলেই বেলেগ। যিবোৰ আগৰ পুৰণা ধনীবোৰ আছিলে তেওঁলোকৰ ইমান লেভেল নহয়, হয় নহয় গাইজ? আপোনালোকে জনাবচোন কথাটো। আপোনাৰ মন গৈছে নাপাওঁ? সেইফালে চাওক, এইটো এজন সময় গগৈ, তেখেতৰ ভিডিঅ'বোৰ চাওক। এনেকুৱা অৱস্থাত দেখা পাম, এইটো কথা মই অলপো ভবা নাছিলোঁ। তেওঁলোকৰ ঘৰলৈ যাবলৈ হ'লে আপোনালোকে এই বোকা পানীখিনি পাৰ হৈ যাব লাগিব। প্ৰথমতে চাই লওক, এয়া আমাৰ ককা আৰু এইফালে আইতা, আৰু এয়াই হৈছে তেওঁলোকৰ ঘৰখন সম্পূৰ্ণকৈ মই নিশ্চয় দেখাম বাৰু, নিশ্চয়। কিন্তু আৰু এখেতৰ ভিডিঅ'বোৰ চাওক, তেখেতে দুনিয়াত কি কাম কৰিছে, এখেতে দুনিয়াত কি কাম কৰিছে। তেখেতে মানুহক, দুখীয়া শ্ৰেণীৰ মানুহক সা সুবিধা কৰি দিছে, ঘৰ দুৱাৰ বনাই দিছে, সাহাৰ্য দিছে। তেখেতক মই মোৰ ফালৰ পৰা মই চেলুট মাৰিছোঁ। তেখেতৰ নিচিনা হ'ব লাগে। এইফালে চোৱা, ভাত খোৱা, শাক ভাত খোৱা, ঘৰত মিঠালী এটুপিও নাই। আজি আলু পিটিকি ভাত খালোঁ, আজি লাই শাকে ভাত খালোঁ, আজি অন্য ভাত খালোঁ। যাতে কি বুলি ক'ম এতিয়া, ভাবি পাত্তা নাপোৱা। কেতিয়াবা মন গ'লে মোবাইলত ঠেকেচি ভাবি পেলাব যেন লাগে। रुको जरा, सबर करो, बोला धक्का बुक्की नहीं करने का, आराम से लेने का। আৰু নিজৰ পইচা দি কিনা যে মোবাইলটো ভাঙিব নোৱাৰোঁ, সেইভাগে থৈ দিওঁ আৰু মোবাইলটো। মোৰ দোকান আছে, বাকী দোকান আছে, আমি মিঠালী কিনি খাব পাওঁ। মিঠালী এটুপিও নাই বুলি কেলে আকৌ? লাগিলে মিঠাতে লৈ যাব পাৰিবি, মোৰ ঘৰত লৈ যাব পাৰিবি। সেইখন ভিডিঅ' দিলেই দিয়া নাই। আমি কি মিঠালী নোহোৱাকৈ ভাত খাইছোঁ নেকি? আমি কি নিমখ জলকীয়া সেনাই ভাত খাইছোঁ নেকি? আমি পানী ঢালি ভাত খাইছোঁ নেকি? আমি পানী ঢালি ভাত খাইছোঁ নেকি? আমি মিঠালী কি দুনিয়াত খাই নাপোৱা নেকি? মিঠালী এই বটল মিঠালী কি থাকে নাজানোৱে নেকি? দুনিয়াত আমি একো খাই নাপাওঁ। কি লাই যাবে ভাত খাইছোঁ? আমি তেল জীৱনত খাই নাপাওঁ নেকি? অকল আপুনিয়ে তেল খাই পাইছে নেকি? মোবাইলটো খোলাৰ লগে লগে ফেচবুক অকল সেইবোৰ কথাহে শুনো। আৰু আনৰ মানুহবোৰ কি কষ্ট নাই কাৰণে তেহেঁতে কষ্ট কৰি খাইছে নেকি? এইফালে চোৱা, মোৰ মাইকী এইফালে কষ্ট কৰি আছে, তাঁত বৈ আছে, দিনটো তাঁত বৈ আছে, ৰাতি তাঁত বৈ থাকে। ভিডিঅ'টো যে পাইছোঁ বুলি অকল সেই ভাত শাক খোৱা ভিডিঅ' দিলে দিয়া নহয়, আৰু অন্য ভিডিঅ' দিব পাৰে। আনক, দুখীয়া শ্ৰেণীৰ মানুহকো সহায় কৰকচোন, কিবা এটা কৰক, তেতিয়া ভাল লাগিব। প্ৰায় হয় দেই, আজি তেখেতৰ কথাবোৰ মতে বা আগবাঢ়ি গৈছে, আনক সহায় কৰিছে বা ভাল লাগে কথাবোৰ শুনি। 24 ঘণ্টা আকৌ ভিডিঅ'টো মোবাইলটো খোলাৰ লগে লগে ভাত শাক খোৱা, শাক ভাত খোৱা, এইবোৰ ভিডিঅ' দিলেই দিয়া নাই বাৰু। বেলেগ আৰু ভিডিঅ' নাই নে দিবলৈ আৰু দুনিয়াত? বেলেগ কথা ক'বলৈ নাই বাৰু? আজি ঘৰত আলু এটিও নাই, এনেকৈ নিমখ জলকীয়া দি ভাত খাইছোঁ, পিটিকি ভাত খাইছোঁ।
পৃথিৱীত ক'বলৈ একো কথাই নাই নে কিয়ে নে ভাবি পাত্তা নাপাওঁ মোৰ মাথাটো গৰম হৈ যায় কেতিয়াবা কেনেকুৱা লাগি যায় মাথা খুন্দা মাৰি নিচিনা লাগে কেতিয়াবা আচলতে আনৰ কথাবোৰ শুনি মাথা খুন্দা মাৰি লাভ নাই তেওঁ আকৌ কথাটো ক'বলগীয়া হয় নহয় আজি ঘৰৰ মিঠালে এটুপিও নাই আলু পিটিকি খাইছোঁ সেইবোৰ কথা শুনিব মন নাযায় আচলতে কেলৈ বাৰু আপুনি আপোনাৰ ঘৰত মিঠাতেলে ভাত খাওক নাখাওক জবৰাই ভাত খাওক লাই শাকৰ ভাত খাওক আলুগুটি পিটিকি ভাত খাওক সেইবোৰ দেখাবলৈ প্ৰয়োজন নাই আনক দেখাবলৈ প্ৰয়োজন নাই আনক দেখালে আনে বেছি আগ পাব সেইবাবে আনক দেখুওৱা লাভ নাই তুমি নিজৰ ঘৰত কেনেকৈ ভাত খাওঁ কেনেকৈ ভাত নাখাওঁ আনক দেখাই লাভ নাই আপুনি কষ্ট কৰিছে আপুনি পাব মই কষ্ট কৰিছোঁ মই পাম সেইকাৰণে আনক দেখাই লাভ নাই নিজে মেহনত কৰি ঘটি পইচা কটাহে মেইন কথা আনক দেখুওৱা লাভ নাই নহয় এইবোৰ কথা হয় নহয় গাইছ আপোনাৰ কথাটো হয় নহয় জনাবচোন কমেণ্ট কৰি ভাল লাগিলে